মই জানো ভাইটি তোৰ বহুত হেঁপাহ আছে নিজকে এজন ভাল গায়ক হিচাপে প্ৰতিষ্ঠা কৰা নহয় জানো কিয় সম্ভৱ নহ'ব এই জগতখন মই জটিল বা কাৰোবাৰ এখন প্ৰভাৱশালী হাতৰ আশীৰ্বাদ লাগে কিছুমান লিংক লাগে আৰু আটাইতকৈ ডাঙৰ কথাটো এইটো যে পকেটত বহুত টকা লাগে এইকাৰণে পকেটত ভাল গায়ক হৈ দেখুৱামে ভাল গায়ক ভাল গায়ক হোৱা হলে গোটেই এইখন ৰঞ্জনা থাকিলে দোকানে গান বাজি থাকিলে মোক জ্ঞান দিছ সময় দিছো কৰি দেখুৱাচোন হৰিচুৰি মোৰ ভৰিচুৰি খেয়া কৰিব নালাগে কোনে মোৰ ভৰিচুৰি খেয়া কৰিব নালাগে মই মানুহৰ অন্তৰত সোমাব বিচাৰো অন্তত থকাৰ পিছত ভৰিচুৰি খেয়া কৰাৰ কোনো দৰকাৰ নাই তাকেই নকয় কমিটি আচলতে মোৰ কোনো যোগ্যতা নাই জনপ্ৰিয় হোৱাৰ যোগ্যতা প্ৰতিষ্ঠিত হোৱাৰ যোগ্যতা যোগ্যতা নাই মোৰ কাৰণ মই কাৰো ভৰি তলুৱা আছে লিখিব নাজানো মই নিজৰ বিবেকৰ গান গাব নাজানো আৰু আটাইতকৈ ডাঙৰ কথা জনপ্ৰিয় হ'বৰ কাৰণে মই সুৰ চুৰ কৰিব নোৱাৰো ভোজপুৰী মালায়ালম নেপালী গীতৰ সুৰ মই চুৰ কৰিব নোৱাৰো গীতৰ নামত অশ্লীল শব্দৰ মালা গাঁঠিব মই নোৱাৰো মোৰ আপোনাৰ দেখুৱা আহিলো দোকানত ভোজপুৰীবোৰৰ অশ্লীল গীত উচ্চাৰণ নহয় দেউতা আৰু সেইখিনি যোগ্যতা নাই মোৰ নাই
পাব মানে একবাৰ কিয় কৈছা দেউতা ভাইটিয়ে সুধিলে কিবা আঘাত পাব এবাৰ ভাবি চাইছানে মই আঘাত নাপাওঁ তাৰ অভিজ্ঞতা মই আঘাত নাপাওঁ তাৰ জ্ঞানতা মই আঘাত নাপাওঁ তোৰ কষ্টবোৰ দেখি মই আঘাত নাপাওঁ গৰুৰা কৰি ব্যৱসায় এটা কৰি ঘৰখন চলাই অৰ্থাৎ তোৰ মাৰ কেঞ্চাৰ বেমাৰত মোৰ মনটো কি অৱস্থা হৈছে বেমাৰী যেন লগা হৈছে নহয় মোৰ চেহেৰা বেমাৰী নিচিনা নহয় মই দেখিবলৈ বহুত ধুনীয়া তোৰ কষ্টবোৰ আৰু মই চাই দেখিব নোৱাৰা তোমাৰ নিজকে কিবা অপৰাধী যেন লগা আৰু কেতিয়াও এনেকুৱা কথা নকবা মোৰ খবৰ দিছো আকৌ যদি এনেকুৱা কথা কোৱা মই কিন্তু তোমালোক সকলোকে এৰি ঘৰলৈ গুচি যাম তই কৰবালৈ গুচি যোৱা কথা কেতিয়াও তই কৰবালৈ গুচি যোৱা কথা ক'লে মোৰ বুকুখন বহুতকৈ শিকাৰিব পাৰে মোৰ বুকুখন বহুতকৈ মই জানো দেউতা চাগে কি আকৌ সেইকাৰণে কেতিয়াবা কিছুমান সৰু সৰু কথাতে বহুত ফূৰ্তি লাগে বা বা এইমাত্ৰ ইউনিভাৰ্চিটিৰ পৰা ভাষা আহিছে মই ইউনিভাৰ্চিটি
পইচা পাতি দিয়ে নে নিদিয়ে যদি দিগদাৰ হ'ব নালাগে মই মগামুখে কেঞ্চেল কৰিম কিন্তু মোৰ আপোনাৰ ইমান পইচা হ'ব
ভাগ্যৱানে কয় একেলগে দুখন কৰি শিকাই ল'ব কিন্তু মোৰ মুখত কি সুবিধাটো দিলোঁ দৰকাৰ লিখি লৈ যা মোৰ ভিতৰতে কাউৰী ভগ্নক খুৱাব দৰকাৰ নদীত পেলাই দিব কাবাক কুকুৰ সংগ্ৰাটো মোৰ ভিতৰতে সৎকাৰ কৰিবলগীয়া মই নিজকে এজন সফল গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰোঁ সেইটোৱে মোৰ দুখ শ্ৰেণীৰ পৰা মই জনপ্ৰিয়তা আনিব নোখোজোঁ সঁচা সংগ্ৰামৰ মাজেৰে মই পেচা সৃষ্টি কৰিবলৈ মই চেষ্টা কৰি আছোঁ মই অলপ সময় লৈছোঁ নহয় সেইটোৱে মোৰ দুখ মই ইয়াক পান মই ভাল পোৱাটোৱে মোৰ দুখ
lagi sudah set.
এই কোনোবা যে মোকো ইমান ভাল পাব পাৰে মই গমেই নাপাওঁ নিশা গৌতম তাই এই পিছে মোৰ এই গৌতমটো ভাল নালাগে মই কৈছো তাই এই গৌতম কাটিনে নিশা অনলি নিশা মোৰ নিশা এই কিয় এই তই মোৰ ভাল খবৰটো শুনা তই খুচি হোৱা নাই কি কথা কওঁ তোৰ ভাল খবৰ শুনি মই কিয় সুখী নহওঁ আৰে তই তো মোৰ দেখি ন তোৰ সদায় সুখী খবৰটো শুনি মোৰ একেবাৰে নাথাকিব মন গৈছে যত আমার জীবন অকালৰ আঘাতে ঘূৰিয়া কৰিলে কৃপা কৰা প্ৰভু সৰলে আমি গাই হৰি নাম জন সৰলে আমি করুণাময়ী তুমি প্রিয় অনাথ গাই হরি নাম জন
জীৱনে বিভীষিকাৰ ৰচিলে জলমাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা জনালো আজি হে প্ৰভু যত আমার জীবন অকালৰ আঘাতে ঘূৰিয়া পৰিলে কৃপা কৰা প্ৰভু